হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰো ভালে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো নতুন হয়, নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে, চ' তেওঁলোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব, যাতে মই নতুনকৈ ভিডিঅ' পঠালে আপোনালোকে চাব পাৰে। আৰু আগৰ ভিডিঅ'বিলাকত আপোনালোকে সহায় দিয়াৰ বাবে, মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে বহুত ধন্যবাদ থাকিল। চ' আপোনালোকৰ এই সহায় আৰু ছাপোৰ্টে মোক সাহস কৰি তুলিছে। চ' সেইবাবে বহুত ধন্যবাদ। আগলৈও যাতে আপোনালোকে এনেদৰে সাহস আৰু আশীৰ্বাদ দি যায় মোৰ ছোৱালীজনীক আৰু মোক, চ' তেতিয়া আমি আগবাঢ়ি যাব পাৰিম। চ' আপোনালোকে এনেদৰে দি যাব বুলি আশা থাকিল। চ' ব'লক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক কেইটামান কথা জনাই লওঁ যে মোৰ ভাগৰ পাৰ্চনেল কথা ভাবিছোঁ এতিয়া মই ক'ম নে নক'ম, কিন্তু কথাটো এইটো যে মনৰ ভিতৰতটো ৰাখি থাকিলে একো নহয় ন। চ' কষ্টহে পোৱা যায়। যিমান আমি নিজৰ কথাবিলাক আমাৰ মনৰ মাজত ৰাখি থওঁ, বহুতে কষ্ট পোৱা যায়। সেইবাবে ভাবিলোঁ আপোনালোকক দুটামান কথা মই শ্বেয়াৰ কৰোঁ। কিছুমান ক্ষেত্ৰত এনে হয় যে আমাৰ বহুতো কষ্টত আমি থাকোঁ, মানসিকভাৱে হওক বা শাৰীৰিকভাৱে, যিকোনো ক্ষেত্ৰতে কষ্টত থকা হয়। চ' তেতিয়া আমি নিগেটিভিটি হৈ যায় মনত। চ' আপোনালোকৰ মনত কেতিয়াও নিগেটিভিটি নল'ব। চবেই সকলোৱে পজিটিভ চিন্তা কৰিব, পজিটিভ থিংকত থাকিব, পজিটিভ কথা ভাবিব। পজিটিভ আমাৰ মাইণ্ডটোৱে মেইন কথা। আমি যি ভাবোঁ সেইটোৱে কৰিব পাৰোঁ, যিটো আমি কৰিব বিচাৰোঁ সেইটোৱে হয়। চ' আমি যিটো হ'ব বুলি ভাবোঁ, নিজৰ মাইণ্ডছেটৰ পৰা আপুনি ভাবিবচোন যে আমি এইটো কৰিমেই। চ' সেইদিনাখন আপুনি চাব সেইটো কাম হ'বই। চ' সেইবাবে আপোনালোকে সদায় পজিটিভ থিং লৈ থাকিব আৰু ভালদৰে থাকিব আৰু মানুহৰ পৰা বাচি থাকিব। কাৰণ আমি যাক বেছিকৈ বিশ্বাস কৰোঁ না, যিজন ব্যক্তিক আমি বেছিকৈ বিশ্বাস কৰোঁ, আমাৰ মনৰ পৰা যিজনক বিশ্বাস কৰি পিনি সকলো কথা কওঁ বা সকলো কথাই শ্বেয়াৰ কৰোঁ, সেই ব্যক্তিজনে আমাক আঘাত দিয়ে। চ' সেইবিলাক মানুহৰ পৰা বাচি থাকিব। কাৰণ মানুহেই এটা প্ৰাণী, যি আমাক সুখো দিয়ে দুখো দিয়ে। চ' যিজন মানুহে আমাক অলপ সময়ৰ কাৰণে হহুৱাই না, সেই মানুহজনে গোটেই জীৱনৰ কাৰণে আমাক কন্দুৱাই থৈ যায়। চ' এইবিলাক ব্যক্তিৰ পৰা আঁতৰি থকাই ভাল আছে। কাৰণ নিজৰ লাইফত বিজি থাকিব। আপুনি যদি ভাবিছে আপোনাৰ লাইফত সেইজন ব্যক্তিৰ প্ৰয়োজন, আপুনি যদি সেইজন ব্যক্তিৰ ওপৰত যদি ডিপেণ্ড হৈ যায়, সেইজন ব্যক্তিৰ ওপৰতে যদি সকলোবিলাক টাইম, নিজৰ সময়, নিজৰ জীৱন যদি দান দিয়ে বা দি দিয়ে, চ' তেওঁ আপোনাক নিজৰ ইচ্ছামতে চলাবলৈ লাগি যায় যে তাইতো এতিয়া মোৰেই হয় বা সিটো মোৰেই হয় এতিয়া, চ' মোৰ মতে চলক। চ' তেওঁৰ মতে পুতলাৰ দৰে চলাব বিচাৰে। চ' সেইবিলাক ব্যক্তিৰ পৰা দূৰত থাকিব। কাৰণ আপুনি যদি সেইবিলাকত সোমাই থাকে না, নিজে কষ্ট পাব বা ভৱিষ্যতত সেইটো সময়ত আপুনি কষ্ট পাব। চ' সেইবিলাক সেইকাৰণে সেইবোৰ ব্যক্তিৰ পৰা দূৰত থাকিব। এইবিলাক মোৰ নিজৰ অভিজ্ঞতাৰ পৰা যিমানখিনি মই পাইছোঁ, সেইখিনিহে মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। কাৰণ মানুহ কিছুমান বহুত বেলেগ থাকে, বহুতেই চেঞ্জ থাকে। মই ক'লোঁ না আপোনাক, যিজনে আপোনাক সুখ দিব, এতিয়া অলপ সময়ৰ কাৰণে যদি আহি পিনে আমাক সুখ দিয়ে, আপোনাৰ কিছুমান সহজ সৰল মানুহে বিশ্বাস কৰি লয়, তেওঁৰ প্ৰতি আকৰ্ষিত হৈ যায়। চ' সকলোবিলাক পাহৰি যায়, তেওঁৰ প্ৰতিয়ে হৈ যায়। কিন্তু সেই ব্যক্তিজনৰ মনৰ পৰা নহয়, জাষ্ট মুখৰ পৰাহে জাষ্ট কথাষাৰ কয় বা মেণ্টেলি তেনেকুৱা একো নাথাকে, জাষ্ট মানুহৰ লগত খেলে আৰু গুচি যায়। চ' এইবিলাকৰ পৰা দূৰতে থকা ভাল আছে আৰু ভালদৰে থাকিব। বহুতো তেনেদৰে মানুহ আছে। চ' নিজকে ছেভ কৰি ৰাখিব, নিজকে বিজি কৰি ৰাখিব। আৰু কিছু লোকে সুধিছিলে যে এইবিলাক কথা পাহৰিবলৈ মই কি কৰিব লাগিব, কি হ'ব। কিছুমান ব্যক্তিয়ে বহুতো চিৰিয়াছ হৈ যায় এজন ব্যক্তিৰ প্ৰতি, পাহৰিব নোৱাৰা হৈ যায়। মোৰ ক্ষেত্ৰতো হৈছে যে এজনক যদি ভাল পোৱা হয়, পটককৈ পাহৰিবলৈ বহুতো কষ্ট হয়। এজন ব্যক্তিৰ লগত ভাল পোৱা হ'লে
তেওঁলোকৰ সময় অতিবাহিত কৰিলে চ' সেই সময়বিলাকে আমাক বহুত তাৰমানে আমনি কৰে চ' আমি পাহৰি যাব নোৱাৰোঁ তো সেইটো বাবে যদি সেই ব্যক্তিজনে যদি তোমাক মানে আমনি কৰি আছে চ' নিজকে বিজি ৰাখিবলৈ চেষ্টা কৰিবা বাছ সেইটোৱে আছে জাষ্ট তুমি নিজক বিজি ৰাখিবলৈ চেষ্টা কৰিবা নিজকে যেতিয়া বিজি ৰাখিবা ন তেতিয়া বেলেগ একো কথাই মনত নাহিব মানে মনত ভাৱ নাহিব এইবিলাক কথা কি হৈছিল কি হৈ গৈছে কেতিয়াবাতো জাষ্ট আহিবও পাৰে কিছুমান চিটুৱেশ্যন দেখি পিনি কিছু লোকৰ কথা শুনি পিনি চ' তথাপিতো এইবোৰ কথাৰ পৰা দূৰত থাকিবা কাৰণ আমাৰতো সময়টো চেঞ্জ হৈ থাকে ন চ' আজি সময়টো ভাল কাৰণে আজি ভাল হৈ আছে চ' কাইলৈ বেলেগো হৈ যাব পাৰে তো তেতিয়া কোনে চাব আমাক চ' সেইবাবে নিজকে বিজি ৰাখি নিজৰ কামত বিজি হৈ থাকিব লাগে চ' তেতিয়া চ' এটাই কথা কওঁ যে আপোনালোকক মানে আমাৰ জীৱনটো বেয়া নহয় কিছু সময়ৰ কাৰণে আমাৰ জীৱনটো আপোনালোকে বেয়া কৰি নেপেলাব কিছুমান বেয়া সময় আহে আমাৰ জীৱনলৈ বহুতৰ জীৱনলৈ আহে চ' সেইবিলাক বেয়া মানে সময়ৰ কাৰণে মানুহে গোটেই জীৱনটো বেয়া কৰি পেলায় মানে তেওঁ পাছত থকা ভালখিনি বা ভৱিষ্যতত থকা এই ভাল সময়খিনিও তেওঁলোকে বৰ্তমানত সেই অতীতৰ কথাখিনি ভাবি পিনি বেয়া কৰে চ' আপোনালোকে বৰ্তমান কথা ভাবিব আৰু ভৱিষ্যতৰ কথা ভাবিব তেতিয়া চাব সকলোবিলাক ঠিক হৈ যাব আমি কিছুমান ক্ষেত্ৰত বেয়াবোৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে কিন্তু বেয়া মানুহ বহুত আছে আমাৰ লগত বেয়া হোৱাটো বিচাৰে বেয়া কৰিব বিচাৰি থাকে চ' আমাৰ সংসাৰখনো তেনেদৰে বহু লোকে ধ্বংস কৰিব বিচাৰি আছে সংসাৰখন কোনে শেষ কৰিব বিচাৰিছে কিয় শেষ কৰিব বিচাৰিছে নিজে মানুহজনে বিচাৰি আছে চ' সেইবিলাক কথা মই এতিয়া আপোনালোকক একো ক'ব নোৱাৰিম জাষ্ট মই এটাই কথা ক'ম যে আপোনালোকে আশীৰ্বাদ কৰিব যাতে সকলোবিলাক ঠিক হৈ যায় আৰু ভালে হয় কাৰণ মানে আমাৰ সংসাৰখন শেষ কৰিবলৈ চেষ্টা কৰি আছে মানে একেবাৰে কাৰণে শেষ কৰিব তেওঁলোকে মোৰ সংসাৰখন হোৱাটো কথা বিচৰাও নাছিলে আমাৰ সংসাৰখন যাতে হওক মানে আগবাঢ়ক তো তেওঁ আগতো বিচৰা নাছিলে বৰ্তমানো বিচৰা নাই চ' সেইবাবে এইবিলাক কামত তেওঁ লাগি আছে তো সেইবাবে হয়তো এনেকুৱা চিটুৱেশ্যন হৈ আছে চ' এতিয়া সকলোবিলাক কথা মই ক'ব নোৱাৰিম আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম চ' আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব চ' অন্য এটা ভিডিঅ' লগ পাই আছোঁ তেতিয়াহ'লে বাই